আমাৰ মুনুৰ লগত প্ৰেংক কৰিম চাব দে কেনেকে এতে কিবা থাকা বুলি জাপ মাৰব আসলতে একবাৰ কল্লোৱে নাই বুলি গম পাছি একোইৰে খাবাই নৰু তাৰ মানে তোমাক আমি সব দিবা লাগব না আৰু হকেদে গটা খত্ত হাগি থৈ দিয়া তুমি ইফালে গু আৰু ইফালে চাহ বাই দিছো পুৰা উতাল আহি আছে লাল চাহ পুৰা চিৰাই দি খাম নতুন চিৰা তাককে একদম ফ্ৰেছ চিৰা ঘৰত ধানৰ চিৰা বানি আনছি কালি আমাৰ আপাই না মুনু আৰু আমাৰ মুনুৰ ওপৰত কি বানি আছো তলৰ পৰে গলদাঙি চাই আছে দেখা পা নাই হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই নিউ এনাদাৰ লং ব্লগ ধন্যবাদ আৰু এইফালে আমাৰ ৰাতিপুৱা চাহো আহি গ'ল গাইজ এনেকে খাৰু কাজু বাদাম চাজু আৰু মোষ্ট ইম্পৰ্টেণ্ট কালি আমাৰ আপাই ঘৰৰ চিৰা ধানৰ চিৰা বানি আনিছিল একদম ফ্ৰেছ বহাগৰ বিহুতে বানাৰ কথা আছিল কিন্তু দুনিয়াৰ মানুহ ৰাতি 3টামান বাজে সেইকাৰণে মানে নাবানাকে আনছি মাঘৰ বিহু আমাৰ মায়ে কিন্তু কিছু জানে আমাৰ মায়ে যে ঘৰতে আছে কক যা নাই না মায়ে কিয় যা নাই চাহ আছে আৰু লাগব চাহ আছে আৰু এইফালে মুনু কি খাইছে বুলি ভাবি আছে না আমাৰ মুনু লাজে নাই থাকব আমাৰ আগতে পুৰুতকে হাগি দেই না মুনু তিতো এতে হামুজা এতে হামুজা আমাৰ তিটোৰ মোৰ কথা বুজি পায় আমাৰ মুনুক এতিয়া উই পকা খোৱাব আনছো বাচ্চা নিজে খচৰিও খাবা নাজানে সৰু হৈ আছে না খচৰবা জানা নাই আমাৰ মুনু ইনকে মই বাৰী দি খচৰি দিবা লাগে তিথানে খাব চাং মুনু চাই আমি আমাৰ মুনুক নাখাঙো কিথানো নিবিকো আমাৰ মুনু সদায় আমাৰ লগতে থাকব না মুনু ফালে মই বহাই দিছো আজি বিলাহী টক বনাই আছো নিমখ হালধি লগতে পাঁচফোৰণ জ্বলা অলপ বেছিকে দিছো ফিৰিঙি জ্বলা একদম পুৰা মচমচীয়াকে আৰু এইখিনি এটা ঢাকি থৈ দিম গেষ্ট্ৰিকত বেয়া পাইছে তথাপিতো কেতিয়াবা খাব পাৰি আমি বেছিভাগ নাখাঙে কিন্তু আজি আৰু খাওঁ আৰু দালিৰ লগত ভাল লাগে যিহেতু দুপৰীয়া একদম মস্ত ৰ'দ দিছি মানে বাৰীত দেখিব পাৰি আমাৰ বাৰীখন কি চাফা হৈছে মুঠতে খিৰিকি দি চাই ভাল লাগে কিন্তু বৰষুণৰ দিন হলি গিলা চব জংগল হৈ যাব এইফালে মোৰ টেষ্টি বিলাহী টক ৰেডি আৰু ইফালে বহাই দিছো গাইজ গৰম আছে কবি আৰু আলু ভাজি বহাই দিছো খুব ধুনীয়াকে আৰু মায়ে তুলিব গৈছে মানমনি আৰু সেইবিলাক কিবা কিবি পাত বতাব যেতিয়া কবিখিনি হু যাব তেতিয়া মানে এইখিনি খুব ধুনীয়াকে লাৰা যাব আৰু আৰু ইফালে মই ওপৰত কি বানি আছো সুধাৰ কাৰণে পুৰা তলত আমাৰ খুব গলে তিতু বুলি মাতলে দাউৰেহে আমাৰ মুনু নামটো আজিকালি জানা আছে তোমাৰ নামটো তিতু দে তিতু বুলি মাতলে যতেকে নাথাকা ঘৰৰ পিছফালে থাক তিতু ইংৰাজী আৰু মুনু দাউৰি থুপুৰি আহি একদম ভাবে বাইদেউ মাতছি বাইদেউ তিতুকে মাতছি না মুনু চ' এয়াৰ আপিচলি জীৱন ভাত আঞ্জা নিমখ হালধি জক দিনতে যাব আমাৰো নহয় বিশেষকে মোৰ বহুত জীৱনত ষ্ট্ৰাগল হৈছে ইফালে ভাত বনাব লাগে এইফালে কিবা কৰিব লাগে তিতুক চম্ভালবা লাগে না মুনু ইফালে আৰু মোবাইলটো ফুটাবা আহে এটো খোৱা বস্তু নহয় চকলেট বুলি ভাবছা এতে উঠ চাবা দে আমাৰ তিতু কম তিতু এতে উঠ এতে মুনু এতে উঠ তিতু এতে উঠ ইয়াতে তাতে আইছি আমাৰ মুনু এবাৰ টোপনি যাব টোপনি গেলে আৰু মুখখন খালি ইনকে মুচি থাকে লং পেণ্ট চামান লেতেৰা কৰি দে মুখখন কি হে খাই আমাৰ মুনু তামান চাফা কিবা খালি মুখখন একদম মুচবা ধৰে ইফালে আমাৰ মায়ে খুৰীমা এনা ঘৰৰ পৰা এগিলা কিবা কিবি কি পাত আনচাই মায়ে মানিমুনি আনা চব এগিলা মানিমুনি পাত আনছি মাছেদি জোল কৰিব লগতে গাখীৰো আনছি দে আৰু গাখীৰ আৰু মানিমুনিৰ পাত এই বতাও হ'ব আৰু মাছ আছে শিঙি মাছ কিবা কিবি যিহেতু সেইদি জোলো বনাব পিছত শিঙি মাছৰ জোল পিছত হ'ব আগতে বতা কালি আমাৰ আপাই লিলিয়েতো ঘৰৰ পৰা গাছ তেতেলি আনছি পকা তেতেলিখিনি বোলে ৰ'দত দিব লাগিব না আয়ো মোৰ আৰু খা দেখলে খাব মন যায় না কালি আমাৰ আপাই গেল সাৰপ্ৰাইজ কি আনছা আমাৰ আপাই তৎক্ষণাতে মুঠতে মাথা চাথা ঘূৰোৱা কথা কিবা এটা ক'ব খেতি কৰিব বোলে ফলে মোৰ টেষ্টি বটাৰ ৰেডি হৈ গ'ল জ্বালা পিঁয়াজ দি এইখিনি এতিয়া বাটিত উঠাও আৰু আমাৰ আপাই থান চিৰা দৈ খাব চিৰাৰ লগত কলো খাব পৰা হৈছে মায়ে কালি মাল ভোকল আনছিল এনেকে ভাবি আছো কি মাখা হৈ চিৰাখিনি বঢ়িয়া থক লাগ আমাৰ মুনু বৰ্তমান বিচনাৰ ওপৰত আৰু বিচনা চাদৰখন নিংনি কোঠাইছে বিচনা চাদৰখন হিচা কি খচৰে জনে আমাৰ মুনু এতে একো নলাই নহয় মুনু সো আজি বহুত দিনৰ পৰা সকলোৱে কৈ থকা এটা লং ব্লগ লৈ আহিছো মানে সকলোৱে ভিডিঅ'ত কৈছে যে তেওঁলোকৰ নামবিলাক ল'ব লাগে সো সেইদিনা মই এটা ভিডিঅ' দিছিলো আৰু সেই ভিডিঅ'টোৰ তলত কাৰ নাম ল'ব লাগে মানে নামবিলাক লিখি দিব দিছিলো আৰু ইমানে কমেন্ট আহিছে মানে 1.6 মানে 16 মান কমেন্ট আহিছে নামৰ মই একদম মানে আচৰিত হৈ গৈছো যে বাপ্পা ইমান কমেন্ট মই মানে মোবাইল হেং মাৰি দিছে অলপ টাইমৰ কাৰণে সো এতিয়া গাছা দি ফ্ৰেছ হৈ লছো লৈ কিনে মোবাইল লেখানে হ'ব কি কম দামী মোবাইল লেখা তোৰ মোবাইলটো দামী তাৰ মানে আর আইফোন নহলিও দামী আজি সকলোৰে নাম লম ধুনিয়াকে বহি ভাত পানী খাই লৈ গা পা ধুইবাৰো অলৰেডি মই ক্লিন হৈছে আৰু ধুনিয়া লাগা আছে নাম লবি কিয়া লগতে ভগৱানৰ নাম লবি
কৃষ্ণ যদি হল্লাছ নামৰ ভিতৰত কোনোবা এটা নাম যদি ৰহিও যায় মোক একদম বেয়া নাপাব মই যিমান পাৰো সিমান স্ক্ৰীনশ্বট মাৰি মানে যিমান পাৰো নাম ল'ম আপা মোবাইল থৈ দিবি দে মই নাম ল'ম একফালৰ পৰা সকলোৰে এটাৰ আগতে কেইটামান ভাত খাই লম নেকি নহয় ভাত চব খাই লৈ বঢ়িয়াকে নাম ল'ম আৰু মোৰ এক ঠাইত যাব আছে নাম চাম লৈ কিনে যাম এইফালে গৰম গৰম ভাতো সাজি লৈছো দুপৰীয়াৰ ভাত মই ৰাতিও ভাত খাই নাই কাৰণে মোৰ ভোক লাগছে মস্ত এইফালে কবি ভাজা আৰু দালিতে গাজৰ চাজৰ মিহাল দিছিল মাই ধুনীয়াকে আৰু টেষ্টি আচাৰ মাই গড ইফালে বিলাহীৰ টক আৰু এয়া বতাখিনি বোলে মস্ত টেষ্টি হৈছে জালো বহুত দিছো আপা নাহাইকে ভাত সাজি দিছো আমাৰ আপাক এনেকে ভাত সাজি দি কিনে 18 ঘণ্টা এতিয়া মাতি থাকব লাগব দুটা আচাৰ লৈছো তো জাল জলকীয়াৰ আচাৰ জলফাৰী বনাইছিল শেষে হ'ল আৰু এটা বগৰী আচাৰ দ্যাটস মাই লাঞ্চ না তো ভাত চাত খাইলে একদম ৰেডি অলপমান লিপষ্টিকো ললো এতিয়া বেছি দেৰি নকৰো নামবোৰ লোৱা ষ্টাৰ্ট কৰো কিছুমানত যদি ৰহিও যায় এটা দুটা মাজতে বেয়া নাপাবা কাৰণ এতিয়া গেলে নাম আহি আছে আৰু ইতিমধ্যে মই স্ক্ৰীনশ্বট মাৰলোৱে সো এতিয়া মই নামবিলাক লওঁ আৰু জাষ্ট যিমান পাওঁ কাৰণ ইমান বিলাক নাম লোৱাটো সহজ কথা নহয় মই নাম লওঁতে একদিন লাগব ইমান নাম আইছি আৰু প্ৰথম নামটো লম আমাৰ ইয়াৰে বকৰে ৰিম্পী দাস আৰু তাৰে পিছত এজনী আছে লক্ষী দাস মই এটা কথা কওঁ ইয়াৰে মাজতে যে বেছিভাগ ভিডিঅ'ত কমেণ্ট কৰা বেছিভাগ ছোৱালী হয় আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ তো নেক্সট ভাৰ্গৱ গীতালি সীমাশ্ৰী মানে লগৰজনী নাহাকিলি মই নামে ল'ম আৰু ইফালে আছে সানিয়া বৰা ৰাজদীপ ডেইজি ডেকা নিশিতা মেধি সংগীতা ৰাভা কৃষ্ণা বৰা মোৰ নাম প্ৰিয়ংকা মানে এটা শাৰীতে লাগছি মোৰ নাম প্ৰিয়ংকা আচ্ছা প্ৰিয়ংকা তাৰপিছত ভাগ্যশ্ৰী প্ৰণীতা দেৱী ৰদালি দাস কৃষ্ণা নাথ কৃষ্টিনা নাথ মুনমি কিছুমানে টাইটেল দিয়া নাই আৰু কিছুমানে টাইটেল দিছে ভৱেশ শৰ্মা অংকিতা হাজৰিকা সুস্মিতা তামুলী ৰিচা দাস জন্মনী দাস দুটা পৰিস্মিতা কলিতা তুলিকা কুমাৰ অনামিকা বৰ্মন সুস্মিতা সিং পূজা উজিৰ পৰিস্মিতা কলিতা ময়ূৰী দিয়া মালি মালিবংকা আমাৰ কোনবা আলহী নেকি ভাইসতী মজুমদাৰ গুনু পংখী ধৃতিশিখা সুইটি অনিশা প্ৰিয়া পুষ্পলতা দাস পুষ্প জ্যোতিষ্মা পৰিস্মিতা পূজা হিমাশ্ৰী ডালিমা ডেকা কৌশিক কলিতা অবিনাশ কুহি প্ৰাৰ্থনা আৰু পূজা দুটা আছে আৰু পিছত মৌচুমী নিকিতা ৰয় পৰিস্মিতা বৃষ্টি কাকতি ছয়নিকা সোনাক্ষী পাঠক ৰিকি জিত ৰূপমণি দাস মানিমা বেগম বৰসা লিজা দাস জানবী বৰা মনালিসা জিয়ান তালুকদাৰ ৰুহি অংকুৰ দাস গাৰ্গী হাজৰিকা শিল্পী ৰিমলি শাহিতা বা ৰেপ কৰিছিল নিকু নামৰ মানুহ মই কমেণ্ট পোৱা নাই নিকু নামৰ মানুহ হৈছে নাই নেকি গৰিমা কলিতা কস্তুৰী নাথ পৰি বৰা ভাইলিনা ডেকা দীপাংকৰ দত্ত হিমাশ্ৰী জয়শ্ৰী শ্ৰুতিপ্ৰিয়া বৰুৱা নাইচ নেম হিয়া পৰিণীতা ভট্টাচাৰ্য অংকিতা তালুকদাৰ ঋতুস্মিতা বৰ্মন জিন্তু ৰাভা কৃষ্ণা মৃণাল ধৃতিস্মা শৰ্মা হিমাশ্ৰী কলিতা নয়নমণি কলিতা ৰিশ্মা দাস জিম্পি ৰাহুল আলী দীক্ষিতা কলিতা দুটা আছে তিলকনাথ আৰু সৌৰভ জ্যোতি নাথ নিতুমণি দে উদিত নাৰায়ণ ডেকা চাহিল বাৰ্বী শৰ্মা ৰিংকুমণি বৰা গায়ত্ৰী দেহামণি দাস পাহি কৌশিক দাস সুমি মেঘনা সীমাশ্ৰী লুকুশ্ৰী বৈশ্য নিহাৰিকা ৰাভা কুণাল হিয়ামণি দাস গগন দাস নিকি বৰ্ষা জুমন খুশবু ভৱানী ৰাভা ত্ৰিশিখা পিংকি ফুকন জ্যোতিস্মিতা তালুকদাৰ মৃদুজিত ৰাজশ্ৰী গগৈ কৃষ্টি পানী খাই লওঁ ৰ'ব এক পিট অলপ জুচ খাই আৰু আহি গলো কৃষ্ণাংগী গগৈ মধুস্মিতা মিছ লাকি অনামিকা হাজৰিকা দীপশিখা কৰবী দাস ৰশ্মিন চুলতানা টিনা শিখা হিমাদ্ৰী গোহাঁই পিংকি মানৱ টিকুমণি তৃষ্ণা ডেকা হীৰামণি বিস্মিতা জন মনীষা মেঘনা ফ্ৰম বকো অনুষ্কা ৰিকি দাস ৰাজশ্ৰী নাম বদলিছো মোৰ নাম অনুৰাধা মৃদুল নাথ বৰ্ণালী সুৰভি কংগন গগৈ সীমা অৰ্চনা দাস ভাস্কৰ লোভিতা কলিতা সুজিতা দাস কুহি কলিতা জুৰি অঞ্জলি ধুনু প্ৰিয়া দাস জ্ঞানেশ্বৰী সিং ৰিচা জুনডেকা প্ৰিয়ংকা কংকন নিকুমণি মৰে সখী দেৱাস্মিতা জ্যোতিস্মিতা মুনু পোৱালী গাৰ্গী প্ৰাঞ্জিত মালবিকা গগৈ জাসমিন বৰুৱা টিনা বড়ো মমি দাস বিহাৰ মৌচুমী ময়ূৰী দীপাংকৰ মৈত্ৰী ভাইলিনা জ্যোতিকা অংগনা অনিশা ধীৰাজ বড়ো ৰিমঝিম অংকুৰ তৰালী দাস নীলাক্ষী তামুলী জুনমণি
সব বহুতৰে নাম ললো একদম ভাগৰে লাগি গেল আৰু এনেকে মানে সময় পাই প্ৰতি মানে নতুন নতুন কমেন্টছবোৰ মই নতুন নতুন ভিডিঅ'ত লৈ থাকিম মানে তেওঁলোকৰ নামবোৰ মাজে মাজে আৰু সেই আৰু এতিয়া স্কুটি ওলাইছো সব এতিয়া আমি ছাতাবাৰীত যাম এবাৰ অলপ কাম আছে চলে একদম ৰেডি এতিয়া মুনুশ্ৰু আহি গ'ল আই মিন টু সে মাতৰ সৈতে আমি দুটাই খুব ধুনীয়াকে যাওঁ ন মাতো মুনুশ্ৰী লালপৰি হৈ আছে আরে নাম লংতে আমার লালপরি নহয় পিঙ্ক পরি ও পিঙ্ক পরি লিসা স্কুটি খান আমার লেকরা দি দা আপনি চলে গেল স্কুটি নাই খান কি আনবা লাগে আমকো ও গাইস আমি মানে এতিয়া মঞ্জিলত দেখি যাইছো মোৰ গতে ধুলা লাগে আপোনাক ভাবলো যে মই পঢ়া স্কুলখনত দেখা দিম মই মানে তিনিখান মান স্কুলত পঢ়ছো তাৰে ভিতৰত একদম শেষৰ জিনখান পৰা মেট্ৰিক দিছো সেইখান স্কুল আছে সেইখান কৰকাপাৰা হাই স্কুল ছাতাবাৰী হাই স্কুল আপোনাক দেখা দিম মোক চিনি পাই এইখান আমাৰ স্কুলখান গাইস ইমান ঠক আজিকালি ওয়াল চোৱাল দিছে আগতে নাছিল পুৰণি স্মৃতি গিলান শুৱাৰ বা কিথাম্বা মন যায় কিন্তু এনেকা টাইমো নাপাম কিথাম্বা আপোনালোকক শুৱৰিম বাৰু পুৰণি স্মৃতি গিলানৰ ঘটনাগিলা একদিন কম নহয় মনুশ্ৰী আমি ইমান কচু খাৱা আছিলো গাইস এইফালে মই আহি পাইছো আৰু আমাৰ মায়ে নামত গৈছিল আজি বৃহস্পতিবাৰ আছিল নামৰ পৰা প্ৰসাদ চকাত আনলা এইখিনি প্ৰসাদ দেখিব পাৰে আমাৰ মায়ে মানে নামত গেলি নিজে নাখালেও আমাৰ কাৰণে প্ৰসাদ আনবয়ে আৰু মুগৰ প্ৰসাদ বহুত বেছি টেষ্টি লাগে খাই ভিডিঅ'টো বেছি দীঘল নকৰো আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম বাই বাই